হাই গাইজ, কি খবৰ? ভাল নিশ্চয় সকলোৰে। সুপ্ৰভাত। মোৰো ভাল। মই চাহ লৈ পেলাই আহি গৈছোঁ মোৰ নিজৰ জেগাত। ব্ৰেকফাষ্ট বনালোঁ, তাৰপিছতে কলপাত কাটিব গ'লোঁ। কলপাত কাটি আজি বোলো ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি লওঁ, লৈ পেলাই অকণমান কলপাত চলপাত কাটি চাটি দেখুৱাম আৰু। কলপাত কাটিলোঁ, কাটি পেলাই এটা ধুনীয়া এটা ৰেচিপি দিম, চাবলৈ নাপাহৰিব কিন্তু গোটেইখিনি চাব, চাই পেলাই কমেণ্টত জনাব কেনেকুৱা কি হ'ল। কমেণ্ট সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, তেতিয়া গম পাব। একদম ইজি আৰু মাহঁতে আগতে বনায়ে, সকলোৱে বনায়, কিন্তু এইটো প্ৰচেছত বনালে বেছি মানে ইজি হয়। এইটো এটা বস্তু চাওকচোন বাৰু, এইটোৰ নামটো কোনে ক'ব পাৰিব? আজি আমাৰ বায়ে আনিছে, তাই মোৰ কাৰণে এয়া লৈ আহিছে। এইটো হেৰি 100 মান আনিছে। মই বিৰাট ভাল পাওঁ খাই পেলাই। অকণমান নিমখ দি একদম ক্লু এটা দি দিছোঁ, কমেণ্টত জনাব এইটো কি, কোনে কোনে চিনি পায় কমেণ্টত জনাব। মই চাহৰ লগত নাখাওঁ, এনেই দেখুৱাইছোঁ আৰু। চাহৰ লগত মই বেকাৰী বিস্কুট খাওঁ। মোৰ আগতে ৱেইট আছিলে 86ৰ পৰা এতিয়া মোৰ হৈছে 61। মোৰ হাইটো আছে, হাইট হিচাপে 61। চবেই কৈছে বেছি ক্ষীণাইছোঁ বুলি, কিন্তু ফটোত দেখোন নালাগে, ফটোত শকতে লাগে। হাতকেইটা ডাঙৰ মোৰ, আন একো নাই। এতিয়া মই চাহ একাপ এনজয় কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। আজি যিটো বনাম, তাতে লাগিব বিলাহী, আদা, জলকীয়া, নহৰু, পিঁয়াজ আৰু বগা সৰিয়হ। এইখিনি মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম মিহিকৈ। বিলাহী আৰু পিঁয়াজখিনি বেলেগকৈ লৈছোঁ আৰু সৰিয়হ বেলেগকৈ লৈছোঁ। সৰিয়হ, আদা, নহৰুখিনি বেলেগকৈ লৈছোঁ। কেৰাহীটো পাতি ল'লোঁ। কি বনাব ওলাইছোঁ জানেনে? ইলিচ মাছ। ইলিচ মাছখিনি মই হালধি নিমখ দি পেলাই থৈছোঁ। কেৰাহীখন এতিয়ালৈকে মই জুই দিয়া নাই। কলপাত যে কাটি আনিছিলোঁ সেইখিনি ধুনীয়াকৈ জুইত সেকি লৈছোঁ, লৈ পেলাই পাতি দিছোঁ তাতে। ধুনীয়াকৈ কলপাতকেইখন পাতি লৈছোঁ। ইয়াৰ ওপৰত আকৌ দিম মই কলপাত জাপি জাপি। কলপাতখিনি কিন্তু জুইত সেকি ল'ব লাগিব। মই লোহাৰ কেৰাহীটোতে লৈছোঁ। একদম জুইডাল চিমত দি পেলাই বনাব লাগিব এইখন তৰকাৰী। ভাপত দিয়া আৰু নুৰিয়াব নালাগে আৰু, একদম ইজি প্ৰচেছত মই দেখুৱাইছোঁ। ধুনীয়াকৈ পাতি ল'লোঁ। পাতি লৈ পেলাই এতিয়া মই এডোখৰ এডোখৰকৈ ধুনীয়াকৈ মাছকেইটা দি ল'ম। মাছখিনিত কণী আছে দেখিছেনে? এই ধোঁৱা যে ওলাইছে মাছখিনি দিয়াৰ কাৰণে ওলাইছে। মই এতিয়ালৈকে কেৰাহীত জুই দিয়া নাই, কেৰাহীৰ তলত জুই দিয়া নাই। কলপাতখিনি গৰম আছিলে যে, সেইটো কাৰণে ধোঁৱা ওলাইছে। এনেকৈ দি ল'ব লাগিব। লৈ পেলাই মূৰে সৈতে দিছোঁ। মূৰটো ইচ্ছা কৰিলে আপোনালোকে বেলেগকৈ বনাই খাব পাৰে, এদিন দেখুৱাম বাৰু মই। এতিয়া সৰিয়হ আৰু নহৰুৰ পেষ্টখিনি ধুনীয়াকৈ দি দিছোঁ। আকৌ পিঁয়াজৰ এইখিনি দি দিম। পটাত পিচি ল'লে বেছি ভাল হয়। তাৰপিছত মই দিম হালধি, জালুক দিছোঁ আৰু ধনিয়া। জালুক দুবাৰ দিছোঁ আৰু ধনিয়া দিছোঁ, আৰু কাশ্মীৰী যিটো সেইটোৱে দিওঁ মই। ধুনীয়াকৈ মই মাছখিনি কেৰাহীতে সানি ল'ম, বেলেগকৈ আৰু সানা দৰকাৰ নাই। আৰু মিঠাতেল দি দিছোঁ। মিঠাতেল সৰহকৈ দিব লাগিব, তেতিয়াহে সোৱাদটো আহিব।
নিমখ দিছোঁ সোৱাদ অনুযায়ী। যে মই সানি ল'ম ধুনীয়াকৈ। কেৰাহীতে সেই পাতৰ ওপৰতে সানিব লাগিব, বেলেগকৈ আৰু বাচন লেটোৱা কোনো দৰকাৰ নাই। তাতে সানি ল'ব, লৈ পেলাই মাছখিনি ধুনীয়াকৈ পাতি পাতি দিব লাগিব। মাছখিনি মই মেৰিনেট কৰি থওঁতে অকণমান নিমখ দিছিলোঁ। এতিয়া মই এনেকৈ জপাই দিছোঁ পাতখিনি, জপাই দি ঢাকনাখন মাৰি দিম। ছাইডত এটা দেখিছানে, মই লং এটা দি দিছোঁ, ফুটা আছিলে ভাপটো নাযাবলৈ। ঢাকনাখনত সৰু এটা ফুটা আছিলে, তাতে মই লং এটা সুমুৱাই দিছোঁ। তেতিয়া ভাপখিনি উৰি নাযায় আৰু ভাপতে হ'ব যেতিয়া। এইটো কোনো নুৰিয়াবলৈ দৰকাৰ নাই, একো কৰিব দৰকাৰ নাই, এনেকৈয়ে ভাল লাগে। কলপাতৰ যি ধুনীয়া এটা সুগন্ধি ওলায়। মই কেনেকৈ দিছিলোঁ সেইটো মই দেখুৱাই দিছোঁ আকৌ এবাৰ। দেখিছেনে কি ধুনীয়াকৈ ভাপ আহি গৈছেগৈ। এই টোপালবিলাক পৰি পৰি তেনেকৈ মাছখিনি বিৰাট ধুনীয়াকৈ সিজি যায়গৈ। জুইডাল কিন্তু একদম কমত থ'ব লাগিব, চিমত দিব লাগিব। এইটো লংটো একদম ইজি প্ৰচেছত হৈ যায় আৰু ঝটপট হৈ যায়গৈ। অফ কেমেৰাত মই 2টা জলকীয়াও দি দিছিলোঁ। হৈ গ'ল মোৰ ইলিচ মাছৰ ভাপত দিয়া ইজি প্ৰচেছত। আৰু ইফালে মোৰ দালি জিকা দি বনাইছোঁ, অকল পাঁচফোৰণ আৰু শুকান জলকীয়া দি চম্ভাৰ দিছোঁ। ইমান ধুনীয়া হৈছে দালিকণ। এইফালে মোৰ ভাপত দিয়াও ৰেডি হৈ গ'ল। ধুনীয়াকৈ বুৰবুৰণি এটা উঠিছে, উতল অহাৰ নিচিনাকৈ। এতিয়ালৈকে মই গেছৰ ফ্লেমটো অফ কৰা নাই। মই দেখুৱাই দিছোঁ ধুনীয়া। এয়া ইলিচ মাছটো এনেও বহুত কোমল হয়, লুটিয়াই পেলাই দেখুৱাই দিছোঁ, সিজি গ'লগৈ। খাবলৈ যে কেনেকুৱা টেষ্টি হৈছিলে। ইলিচ মাছৰ গোন্ধই একদম গোটেই ঘৰটো মলমলাই গৈছেগৈ। এয়া দি সানিয়ে ভাত খাব পাৰি ইচ্ছা কৰিলে। লুটিয়াই দেখুৱাই দিছোঁ, এৰিয়ে গ'লগৈ। কলপাতৰ গোন্ধ বিৰাট ধুনীয়া হৈছে খাবলৈ। এতিয়া মই আকৌ তেনেকৈ নুৰিয়াই পেলাই ঢাকি থৈ দিম। দেখিছানে কেনেকৈ আহিছে, বুৰবুৰণি আহিছে। এয়া চাওকচোন জোলকণ কি ধুনীয়া হৈছে দেখিবলৈ।
হৈ গ'ল মোৰ ইলিচ মাছৰ ভাপত দিয়া। ঢাকনাখন মাৰি থৈ দিছোঁ, নহ'লে গৰম ভাপটো গুচি যায়গৈ। এয়া চাওক কি ধুনীয়াকৈ মই সজাই দিছোঁ ইলিচ মাছ ভাপত দিয়া, জিকাৰে সৈতে দালি, আজি মোৰ দুপৰীয়াৰ সাজটো হৈ গ'ল কণজহা চাউলৰ ভাত, এয়া তামোল আৰু পাণ, নেমু আৰু কণজহা চাউল, জলকীয়া দুটা দি ধুনীয়াকৈ সজাই দিছোঁ। এয়া মই খাম দুপৰীয়া। ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব, তেতিয়া ন'টিফিকেশ্যনবিলাক পাই থাকিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। সদায় সুস্থ থাকক, ভালে থাকক, তাৰে কামনাৰে নমস্কাৰ।